নমস্কাৰ বন্ধুসকল আজি এটা বহুত বেছি দুখৰ খবৰলৈ আহিছোঁ। বন্ধুসকল, আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় যুৱ অভিনেতা কিশোৰ দাস তেওঁ কৰ্কট ৰোগত ভুগি আছিল আৰু তেওঁৰ চিকিৎসা কৰাই থকা হৈছিল, তোমালোক সকলোৱে জানাই। তো বন্ধুসকল, তেওঁ আজি আমাৰ মাজত নাই। তেওঁ আজি মৃত্যুৰ সাৱটি ল'লে। বন্ধুসকল, ভগৱানৰ ওচৰত বহুত প্ৰাৰ্থনা কৰিলোঁ তেওঁক ভালে কুশলে আমাৰ মাজত আকৌ ঘূৰাই পঠিয়াওক, কিন্তু নুশুনিলে। নিয়তিয়ে চাগে এইটোৱে বিচাৰিছিলে। কিন্তু বন্ধুসকল, নিয়তি ইমান বেছি নিষ্ঠুৰ কেনেকৈ হ'ব পাৰিলে যে ইমান এজন মৰম লগা অভিনেতা আমাৰ মাজত থাকিও পায়ো আমি হেৰুৱাই দিলোঁ। বন্ধুসকল, সেইটোৱে ক'ম আৰু তেওঁ আত্মাই শান্তি পাবৰ কাৰণে তোমালোকেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা, যাতে তেওঁ য'তে থাকক, তেওঁ আত্মাই য'তে থাকক, কুশলে মংগলে থাকে যাতে। তোমালোকলৈ খবৰটো মানে মই নিউজ চেনেলৰ জৰিয়তে পালোঁ, তো মই ভাবিলোঁ তোমালোককো জনাই দিয়াটো নিশ্চয় জৰুৰী, তো সেইবাবে মই তোমালোকক জনাবলৈ আহিলোঁ।